Welcome back to my YouTube channel Hirenas Vlogs. So guys, বহুত দিন ভিডিও দিব পৰা নাই। আজি এটা ঠাইলৈ যাম বুলি ভাবিছো। গতিকে সম্পূৰ্ণ ভিডিওটো মোৰ লগত এনজয় কৰক আৰু ক'ত যাম আপোনালোকে ভালদৰে চাই থাকক। চেষ্টা কৰিম আৰু এইপিনে আছে এইখন নাকটি পাহাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ এখন হ'ল ৰবাৰ বাগান আৰু ৰবাৰ বাগানখনৰ পিছফালে ৰেল লাইনটো গৈছে। এইটোৱে হ'ল ৰেল লাইনটো আপোনালোকক অলপমান দেখুৱাম আৰু ভিডিঅ'টোত এইটো হ'ল ৰেল লাইনটো আপোনালোকে দেখিব পাৰিছে আৰু ইয়াতে তিনিটা লাইন হ'ব চাগে। কাম বৰ্তমান চলি আছে এইবিলাকত আৰু কিবা কিবি কৰিব আৰু ইপিনে হৈ আছে ছানছেট হৈ আছে এইপিনে। তাৰপিছত আৰু ৰেল লাইনটোৰ পিছপিনে এখন পাহাৰ আছে। তো গাইছ ৰেল লাইনটোৰ পিছপিনে এখন নেশ্যনেল হাইৱে হয়। এইপিনে মানে পৰিৱেশটো বহুত ধুনীয়া হ'ব যেতিয়া হয় আৰু এইটো বৰ্তমান কি বনাই আছে এইটো ধৰিব পৰা নাই। ষ্টেচনৰে কিবাটো হ'ব নেকি, যোনটো ৰেল যে উঠে মানে ওপৰত উঠি পিছত ৰেলত উঠে এইটো হ'ব আৰু এইপিনে কাম চলি আছে। এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ আপোনালোকক অলপমান ৰেল লাইনটোৰ কিছুমান অলপ বস্তু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে।